ভট্টাচাৰ্যৰ সৈতে হয় ডাঙৰীয়া আমাৰ বাতৰিলৈ আপোনাক স্বাগতম জনাইছো অৱশেষত সেই খবৰটো আহিল যিটো খবৰৰ বাবে সকলোৱে অপেক্ষা কৰি আছিল বহু বিতৰ্কিত বিধেয়কখন যাতে উত্থাপিত নহয় তাৰ বাবে প্ৰতিবাদ কৰিছিল সকলোৱে অৱশেষত এই খবৰ আহিল ৰাজ্যসভাত এই বিধেয়কখন উত্থাপিত নহল এই মুহূৰ্তত আপোনাৰ প্ৰতিক্ৰিয়া কি হয় এইটো অসমৰ উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ ঐক্যবদ্ধভাৱে কৰা সংগ্ৰামৰ এটা ফল আৰু অসমৰ উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহে আন্দোলন নকৰিলে একো নাপায় এই কথাটো পুনৰ প্ৰতিষ্ঠা হ'ল আৰু এইটো অসমৰ উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ ঐক্যবদ্ধ অবিৰত সংগ্ৰামৰ এটা ফল কিন্তু এই ফলাফলত আমি খুব উল্লাসিত হোৱাৰ আমি প্ৰয়োজন নাই কাৰণ আমি এখন দীঘলীয়া সংগ্ৰামৰ কাৰণে অধিক মনোবলেৰে আমি প্ৰস্তুত হ'ব লাগিব কাৰণ কোনো কাৰণত যাতে এনে ধৰণৰ কোনো অবিচাৰ যাতে আমাৰ ওপৰত জাপি দিব নোৱাৰে আৰু এই বিলখন যাতে কোনো কাৰণত আমাৰ ওপৰত পুনৰ জাপি দিব নোৱাৰে তাৰ কাৰণে আমি সজাগ সচেতন হৈ আমি আগবাঢ়ি যোৱাটো অত্যন্ত প্ৰয়োজন আৰু এই মুহূৰ্তত আমি অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালো নিৰ্যাতিত ব্যক্তিসকলক শ্ৰদ্ধা জনালো আৰু উত্তৰাঞ্চলৰ ত্ৰিপুৰা মণিপুৰ আদিকে ধৰি বিভিন্ন অঞ্চলত আমাৰ এই আন্দোলনৰ সময়ত যিসকলক মানে আক্ৰমণ কৰিলে যিসকল আঘাতপ্ৰাপ্ত হ'ল তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছো আৰু আমি বিশেষকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী মহোদয় মিজোৰামৰ মুখ্যমন্ত্ৰী মহোদয় আৰু যিসকল আঞ্চলিক ৰাজনৈতিক দলৰ নেতা এই গোটেই বিষয়টো ৰাইজৰ পক্ষত থিয় দি বলিষ্ঠ পদক্ষেপ ল'লে সেই সকলোকে আমি আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছো যিহেতু